হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক ভালেই আছে। অসমীয়া বয় বনশ্ৰী ইউটিউব চেনেললৈ মই বনশ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুদিনৰ বিৰতিৰ পিছত মই আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ এটা নতুন ৰেচিপি লৈ। মূলাৰ টেষ্টি আচাৰ, আৰু যিটো কম খৰচত আৰু অতি কম সময়তে বনাব পাৰি সুন্দৰ ৰেচিপি। আজি তাকে আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ ওলাইছোঁ। চাবচোন ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। আৰু যিসকলে বনাই খোৱা নাই এইদৰে মূলাৰ আচাৰ বনাই খাবচোন, আৰু কেনেকুৱা পালে খাই মোক কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। এই ছিজনটো মোৰ খুব ভাল লাগে। শাক পাচলি চব ভৰপূৰ হৈ থাকে, বিশেষকৈ ধনিয়া, বিলাহী সকলোখিনি থাকে, আৰু দামটো বৰ বেছি নহয়, কমেই থাকে। আৰু সেই একে অনুপাতে মূলাও খুব ভৰপক হয়। আৰু মূলাটো এনেই বেছিকৈ খাবলৈ বেয়া লাগে, ভাজি কৰি ইমান খাবলৈ ভাল নালাগে বাৰু, কিন্তু হলে মূলে ৰান্ধি খায়ো ভাল লাগে, বা মূলা আচাৰ বনাই খায়ো ভাল লাগে। কেতিয়াবা ভাতৰ লগত একো নাথাকিলে এনেকৈ আচাৰবোৰ কৰি থ'লে আচাৰ খাবলৈ খুব ভাল লাগে। আমাৰ ঘৰত কি হয় জানো, নে আপোনালোকেও ফালেও নিয়ম আছে যদি নাজানো, আৰু মাঘৰ বিহুৰ দিনাখনৰ পৰা মূলা খাব নাপায় বোলে। সেই মাঘৰ বিহুৰ আগতে আমি মূলা চব্জি তব্জি বনাই খাব পাৰোঁ, কিন্তু আচাৰটো বনাই থ'লে মাঘৰ বিহু বুলি কথা নাই, আচাৰটো খাব পাৰি। সেয়ে মই আজি বনাবলৈ লৈছোঁ মূলাৰ আচাৰ। মূলাৰ আচাৰ মই দেখিছে ইয়াত 2 ধৰণে বনাবলৈ লৈছোঁ। এভাগ সৰুকৈ পিহনাই দি পিহি ল'লোঁ এয়া, আৰু এভাগ এয়া সৰু সৰুকৈ কাটি ল'লোঁ, মিহি মিহিকৈ কাটি। মই কটা ভিডিঅ' কৰা নহ'লে আৰু কাটি নিমখ হালধি সানি পেলাই পিহাখিনিও 2 দিন নহয় 1.5 দিনমান ৰ'দত, ভাই ৰ'দ হ'লে এদিনতে হয়। ৰ'দালো খুব পূৰা হেৰি কৰি দিয়া নাই, শুকান কৰি দিয়া নাই, মানে পানীখিনি যোৱাইছোঁ আৰু এইখিনিও ঠিক সেই একেদৰে একেটা পদ্ধতিতে। এয়া মই এতিয়া মছলা লৈছোঁ। এই আচাৰখিনি বনাবলৈ খৰচো কম, বৰ বেছি মছলাও নালাগে। এয়া মই লৈছোঁ কেইটামান গোটা ধনিয়া, ক'লা জিৰা কেইটামান, বগা জিৰা কেইটামান, নহৰু কেইটামান, এটা নহৰু কাটি লৈছোঁ 2 ভাগৰ কাৰণে, 2 ভাগ বেলেগ বেলেগকৈ বনাম। কেঁচা জলকীয়া এটা, কেঁচা বাৰীৰ পকা জলকীয়া এটা টুকুৰকৈ কাটি লৈছোঁ, আৰু শুকান জলকীয়া দুটা লৈছোঁ। এয়া মই এতিয়া মূলা আচাৰখিনিনো কেনেকৈ বনাওঁ চাবচোন আপোনালোকেও। মূলা আচাৰখিনি বনাবৰ কাৰণে মই প্ৰথমে এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন এয়া পাতি লৈছোঁ। কেৰাহীখনত 2 ভাগ 2 ভাগকৈ বেলেগ ধৰণে বনাম। এতিয়া ইয়াত আচাৰখিনি বনাওঁতে নিমখ হালধি দিব প্ৰয়োজন নাই, কাৰণ মই যেতিয়া পিহিছিলোঁ আৰু কাটিছিলোঁ তেতিয়াই মই ৰ'দত দিয়াৰ আগতে নিমখ হালধি সানি ৰ'দাইছিলোঁ। আৰু এতিয়া মই কেনেদৰে বনাম আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। এয়া কেৰাহী গৰম হৈছে, মই কেৰাহীত এয়া তেল দিছোঁ। বৰ বেছি তেল নালাগে, অকণমান দিলেই হ'ল। এয়া মই তেল দি দিছোঁ। তেল দিয়াৰ পিছত এতিয়া মই তেলত শুকান জলকীয়াকেইটা দি দিছোঁ। তেল গৰম হৈ আছিলে, শুকান জলকীয়াকেইটা দি দিছোঁ। শুকান জলকীয়াকেইটা দিয়াৰ পিছত মই এতিয়া দি দিছোঁ ক'লা জিৰাখিনি, ধনিয়াখিনি সকলোখিনি দি দিছোঁ। গেছটো ল' ফ্লেমত ৰাখিছোঁ। এয়া নহৰুখিনিও দি দিছোঁ, আৰু কেঁচা জলকীয়াখিনিও দি দিছোঁ। গেছটো মই ল' ফ্লেমত ৰাখিছোঁ, আপোনালোকে ল' ফ্লেমত ৰাখিব, নহ'বা বস্তুখিনি ক'লা হৈ যাব। সেইখিনি চব্জি বনোৱাৰ দৰে বনাই লৈছোঁ। আৰু এতিয়া ইয়াত মই অন্য মছলা ব্যৱহাৰ নকৰিলেও হয়, তথাপিও মই অকণমান জিৰা পাউডাৰ দি দিছোঁ। আপোনালোকে পৰিমাণ অনুসৰি দিব। আৰু কালাৰৰ কাৰণে মই ৰেড চিলি পাউডাৰ দি দিছোঁ। এয়া লৰাই দিছোঁ। এইখিনি বৰ বেছি ৰ'দত দিব নালাগে, কাৰণ প্ৰথমে মূলাখিনিতো ৰ'দত দিয়েই লৈছোঁ, আৰু এতিয়া অকণমান ফ্ৰাই হৈ যাব এইখিনি, সেইকাৰণে ৰ'দত দিব নালাগে। এতিয়া মই গেছটো অফ কৰি দিম। এয়া মই এতিয়া মূলাখিনি ইয়াত ঢালি দিছোঁ, ভাজি বনোৱাৰ দৰে আৰু ঠিক। এয়া মই পিঠা মূলাখিনি ঢালি দিলোঁ। মূলাখিনি ঢালি মই এয়া লৰাই দিছোঁ। মূলাখিনিয়ে তেলখিনি লৈ লৈছে। মই গেছটো বন্ধ কৰি দিলোঁ। গেছটো বন্ধ কৰি এয়া মূলাখিনি তেলখিনি লৈ লৈছে। এতিয়া এয়া মূলাখিনিৰ পৰা তেলখিনি প্ৰায় ওলাই গৈছে। মই এতিয়া মূলাখিনি এই প্লেটখনত কাঢ়ি দিম। মই কম যেতিয়া মই প্লেটখনতে কাঢ়ি দিম। প্লেটখনত কাঢ়ি দিয়াৰ পিছত মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'লে মই বৈয়ামত ভৰাই ৰাখি দিম। বৈয়ামত ভৰাই তাৰপিছত কেৰাহীখনত অলপ তেল গৰম কৰি অকণমান আচাৰখিনি ঢালি দিম, আৰু মূলাৰ আচাৰ ৰেডিয়ে হৈ গ'ল। কোনো দিগদাৰ নাই এই আচাৰটো বনাবলৈ, যে অকণো প্ৰব্লেম নাই, অকণো বেছি খৰচো নহয়, বৰ সহজতেই হৈ যায়।
অন্য হাতেদি মই ঠিক আগৰটোৰ দৰে একেটা পদ্ধতিৰে কেৰাহীত তেল দি ল'লোঁ। এইখিনি আচাৰ বনাবৰ কাৰণে কেৰাহীত তেল দি ল'লোঁ। ইয়াতো দুটা জলকীয়া দি দিছোঁ, শুকান জলকীয়া। অকণমান মই ধনিয়া দি দিম। এয়া মই অকণমান জিৰা পাউডাৰ, জিৰা নহয় মানে পাউডাৰ নহয়, জিৰা দি দিছোঁ, বগা জিৰা অকণমান দি দিছোঁ মই, ক'লা জিৰা, পাঁচফোৰণৰ মছলাখিনি আৰু মানে মিঠিটো দিয়া নাই আৰু অকণমান মই দি দিছোঁ। মই আগতে বনোৱা যে মোৰ কেৰাহীখনত ফেন উঠি গৈছে এবাৰ। আৰু এইখিনি দি দিছোঁ ধনিয়াখিনি। ইয়াত খালি মই নহৰুটো ইউজ কৰা নাই, নহৰুটো ব্যৱহাৰ কৰা নাই। চবেই নহৰু খাই সেইটো বেয়া পাব পাৰে, একেটা পদ্ধতি আৰু একেই। এইখিনিও মই অকণমান, এইখিনি খালি অকণমান গেছটো অফ কৰি দিলোঁ, এইখিনি অকণমান ভাজি দিম। এইখিনি হ'লে মই মূলাখিনি হেৰি কৰি দিম। ইয়াত নিমখ হালধি আগতে কৈছোঁ কোনো প্ৰয়োজন নাই, কাৰণ প্ৰথমতে মই দিওঁতে খানি লৈছোঁ নিমখ হালধি। অকণমান চিলি পাউডাৰ দি দিছোঁ কালাৰৰ কাৰণে, অকণমান জিৰা পাউডাৰ দি দিছোঁ, জিৰা দিছোঁৱেই কিন্তু অকণমান পাউডাৰ দি দিছোঁ। এতিয়া মই ইয়াত মূলাখিনি দি দিম, মই মূলাখিনি দি দিছোঁ। এইখিনি মই অকণমান গেছটো অফ কৰি দিয়া নাই, এইখিনি অকণমান মই গেছটো দি সিজাই দিছোঁ, হৈ যাব। এই আচাৰটো অকণমান লিকটীয়া হয়, খাবলৈ বহুত টেষ্ট লাগে সেই লিকটীয়াটোৰ কাৰণে। এইটো অকণমান ৰ'দত দিব লাগে, দুদিনমান ৰ'দত দি দিলে লিকটীয়াটো আহি যায় আৰু খাবলৈও টেষ্টি হয়। খুব কম সময়ত বনাব পাৰি, খুব কম খৰচত, কোনো মেহনত নাই। বৰ ভাল এই আচাৰ দুটা বনাবলৈ। এয়া মোৰ টেষ্টি মূলা আচাৰ ৰেডি। এয়া ৰুকি লোৱাখিনি নহয়, এইখিনি কাটি লোৱাখিনি, মিহি মিহিকৈ কাটি লোৱাখিনি, আৰু এইখিনি ৰুকি লোৱাখিনি, কাটি লোৱাখিনি এইখিনি, আৰু ৰুকি লোৱাখিনি এইখিনি। মছলা দিয়াৰ কাৰণে কালাৰটোও ধুনীয়া হৈছে বাৰু, গোন্ধটোও ধুনীয়া হৈছে। আপোনালোকে খাই চাব এনেদৰে, যদি খোৱা নাই, আৰু খোৱাসকলেতো গম পায়ে আৰু ইয়াৰ টেষ্ট কেনেকুৱা হয়। খালি মই হোৱাৰ পিছত কৈছিলোঁ অলপমান তেল দি দিম বুলি, গৰম কৰি ঠাণ্ডা কৰি তেল দি দিম বুলি। মই অলপমান গৰম কৰি কেৰাহীত গৰম কৰি ল'লোঁ, তাৰপৰা ঠাণ্ডা হ'লত মই অলপমান তেল দি দিছোঁ ইয়াত। বেছি তেলৰো প্ৰয়োজন নাই, অলপ দিলেই হয়।